হেল্ল' এভৰিৱান, মই প্ৰীতিসুনে মোৰ অন্য এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। এফালে মোক খুৰীয়ে মাতি পঠিয়ালে, মই কেলেনো মাতিছে বুলি ক'লোঁ। তাৰপিছত দেখিলোঁ খুৰীয়ে পিঠা বনাই আছে আৰু মোক ক'লে বোলে মই বেলেগ এটা কাম কৰোঁ, তই পিঠা দুটামান বনাই দেচোন। তাৰপিছত এয়া মই পিঠা বনালোঁ। এইটো আমি ধূপ পিঠা বুলি কওঁ। এয়া প্ৰায় আধা ঘণ্টামান বনোৱাৰ পিছতে মোৰ ধূপ পিঠা হৈ গ'ল। আপোনালোকৰ ফালে এবাৰ বিহুৰ আয়োজন কেনেকুৱা চলিছে ৰাইজ? এয়া মই ঘৰত আহি আকৌ নিমকি বনাবলৈ ল'লোঁ। মানে মই নিমকি আটাৰে বনাইছোঁ। ময়দা বনালে ভাল বাৰু, কিন্তু ময়দা বনালে মানে অপকাৰ কৰে, সেইকাৰণে মই আটাৰে বনাইছোঁ। আৰু এয়া নিমখ দিছোঁ, তাৰপিছত কালজিৰা দিছোঁ আৰু লগতে চৌদা খাৰ অকণ দি দিছোঁ। তাৰপিছত এইখিনি মই ধুনীয়াকৈ মিক্স কৰি সানি ল'ম। এয়া ধুনীয়াকৈ মই মিক্স কৰি সানি ল'লোঁ। তাৰপিছত এতিয়া মই পানী দি পেলাই ধুনীয়াকৈ মুঠি ল'ম। এয়া মই পানী দি মুঠি লৈছোঁ, মানে গৰম পানী নাই দিয়া, মই ঠাণ্ডা পানী দিয়ে মুঠিলোঁ। এয়া মুঠি হ'ল। তাৰপাছত এইখিনি মই লাডু বনাই পেলাই ৰুটি নিচিনাকৈ বেলি নিমকি নিচিনাকৈ কাটি ল'লোঁ। এয়া দেখিছেনে নিমকি নিচিনা হৈছেনে বাৰু? এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এয়া ভাজিবৰ কাৰণে মই কেৰাহীত ৰিফাইন তেল দি ল'লোঁ। মই জুইতে বনাইছোঁ। তাৰপিছত এয়া মই নিমকিখিনি দি দিলোঁ। এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম আৰু এইখিনি ফুলিও আহিছে। এয়া নিমকি হৈ গৈছে, মানে নিমকি কালাৰটো আহি গৈছে আৰু এয়া হৈ গ'ল। তাৰপিছত প্ৰায় এঘণ্টা দুঘণ্টামান ভজাৰ পিছত এয়া মোৰ নিমকি ৰেডি, মানে সৰহকৈ বনাইছিলোঁ। তাৰপিছত এয়া সন্ধিয়া হ'লেই আৰু চাকি বন্তি ৰেডি কৰিছোঁ জ্বলাবলৈ। মা মই এয়া দুইজনী লাগি আছোঁ চাকি জ্বলাবৰ কাৰণে। এইফালে মই ধুনীয়াকৈ চাকি ধূপ জ্বলাই ল'লোঁ আৰু সেৱা ভাগ কৰি ল'লোঁ। আমাৰ মানে ধাননি চাকি জ্বলোৱা নহয়েই, মানে আমাৰ ধান খেতি নাই, সেইকাৰণে আমি ঘৰতে বিভিন্ন ৰুমত চাকি জ্বলাইছোঁ। মানে সেইটো সকলোৱে জ্বলায় আৰু গোহালিতো জ্বলাওঁ আমি। তাৰপিছত এয়া মায়ে ধুনীয়াকৈ চাকি জ্বলালে সকলোতে। আৰু এইফালে দেখিছেনে, এইভাগক আমি আকাশবন্তি বুলি কওঁ। এইভাগ নলেৰে বনোৱা হয়। এয়া আমাৰ ভাইটিয়ে বনাইছে বাৰু। আৰু এইফালে প্ৰসাদ খাব হৈ গ'ল। তাৰপিছত এয়া মায়ে সকলোকে প্ৰসাদ দিছে। প্ৰসাদৰ লগত এয়া কুঁহিয়াৰ দেই। আৰু আপোনালোকৰ ফালে বিহু কেনেকুৱা গ'ল কমেণ্ট এটা কৰি জনাব। আজিলৈ বাই বাই, আকৌ নেক্সট ব্লগত লগ পাম।